আজি ইংৰাজী 2025 চনৰ 15 মাৰ্চ তাৰিখে হোলীৰ দিনত ভিন ভিন ৰঙৰ আবিৰৰ খেলত সমন্বয়ৰ মহাসিন্ধুত সাঁতোৰা সময়ত গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 69ত ভাগৱত পুৰাণৰ 4ৰ্থ স্কন্ধৰ 14দশ অধ্যায়ৰ শিৰোনাম দ্বিজ সকলে বেনৰ ৰাজ্যত কৰা অভিষেক আৰু ৰোষবশতঃ তেওঁক বধ ভাষিত কৰাৰ প্ৰাক্ষণত গুৰুদেৱক হৃদয়ত ধৰি দৰ্শকক শ্ৰোতাক প্ৰণাম নিবেদিছোঁ আৰু সকলোৰে কুশলাৰ্থে ভগৱানৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। ঋষি মৈত্ৰীয়ে ক'লে, হে বিদুৰ, মহাৰাজ অংগই ৰাজ্য পৰিত্যাগ কৰি প্ৰব্ৰজ্যা গ্ৰহণ কৰি বনলৈ গ'ল। তেতিয়া লোকসকলৰ মংগল আকাংক্ষী মুনিসকলে বিবেচনা কৰি দেখিলে যে ৰজাহীন ৰাজ্যত দস্যুদলৰ হাতত প্ৰজাগণৰ পীড়ন অৱশ্যম্ভাৱী। এই কথা ভাবি বেদবেত্তা ব্ৰাহ্মণসকলে শোণিঠাক আহ্বান কৰিলে। তেওঁৰ ওচৰত তেওঁলোকে বেনক ৰাজ্যত অভিষিক্ত কৰাৰ প্ৰস্তাৱ দিলে। অমাত্যসকলৰ প্ৰবল অসন্মতি স্বত্তেও অনুপযুক্ত বেন তেতিয়া সিংহাসনত অধিষ্ঠিত হ'ল। উগ্ৰ স্বভাৱা প্ৰচণ্ড শাসনৰে বেনে সিংহাসনত আৰোহণৰ সংবাদ পাই দস্যুসকলে সৰ্পভয়ত ভীত হৈ মুচিকৰ দৰে আত্মগোপন কৰিলে। ৰাজসিংহাসনত অধিষ্ঠিত হৈ বেনৰ ঔদ্ধত্য দিনে দিনে বৃদ্ধি পালে। লোকপালসকলৰ কোষাদি অৰ্থ ঐশ্বৰ্যৰে সমৃদ্ধ বেনে নিজেই নিজক প্ৰধান বুলি ভাবিব ধৰিলে। আমিয়েই সুৰ, আমিয়েই পণ্ডিত, এনে ভাৱ হোৱা বাবে তেওঁ পূজ্য আৰু মহৎ ব্যক্তিসকলৰ মৰ্যাদা ক্ষয় কৰিব আৰম্ভ কৰে। এই ভাৱক ঐশ্বৰ্যৰে মদমত্ত বেনে অন্ধ আৰু দৰ্পিত হৈ নিৰংকুশ হস্তীৰ সদৃশে ৰথত আৰোহণ কৰি স্বৰ্গমৰ্ত কম্পিত কৰি বিচৰণ কৰিব ধৰিলে। তাৰ পিছত চাৰিদিশে ভেৰী বজাই তেওঁ ঘোষণা কৰিলে যে ব্ৰাহ্মণসকলৰ যজ্ঞদান, হোম আদি ধৰ্ম আচৰণ ৰাজ্যত নিষিদ্ধ কৰা হ'ল। এই সময়ত সত্ৰৰ নামৰ এক যজ্ঞত মুনিসকলে সমবেত হৈছিল। তেওঁলোকে বেনৰ এনে অসৎ আচৰণ লক্ষ্য কৰি অতিশয় চিন্তান্বিত হ'ল। প্ৰজাসকলৰ দুৰ্দশাৰ কথা ভাবি মুনিসকলে হায় হায় কৰিব ধৰিলে। তেওঁলোকে ক'ব ধৰিলে যে কাষ্ঠমণ্ডৰ দুটি প্ৰান্ত দেশত অগ্নি প্ৰজ্বলিত হ'লে যেনেদৰে পিপৰাৰ দুৰ্দশা হয় তেনে অৱস্থা এই ৰাজ্যৰ প্ৰজাসকলৰ হ'ল। এফালে দস্যুসকলৰ ভয়, অন্যফালে স্বয়ং ৰজাৰ দ্বাৰা ভয়ানক বিপদ। তাৰে মাজত প্ৰজাসকল পতিত হৈছে। ৰজাহীন ৰাজ্যৰ অৰাজক অৱস্থাৰ কথা চিন্তা কৰি আমি বেনক ৰাজ আসনত অধিষ্ঠিত কৰিছিলোঁ। কিন্তু সেই বিনৰ পৰা অধিক বিপদসমূহ উপস্থিত হ'ল। এতিয়া প্ৰজাসকলৰ কল্যাণ সাধন কেনেদৰে সম্ভৱ? দুগ্ধকলা সহযোগত পুষ্ট সৰ্পই তেওঁৰ পোষক ব্যক্তিৰো অনিষ্ট কৰে। আনকি বেনক আমি ৰজা নিৰূপণ কৰিছিলোঁ, সেই বনে এতিয়া প্ৰজাক বিনাশ কৰিব উদ্ধত হৈছে। এই বেনে স্বভাৱত মলয় শোণিঠাৰ গৰ্ভত জাত সন্তান। তথাপি চেষ্টা কৰি তেওঁক সযুক্তিৰে বুজাই সৎপথত নিয়া অসাৰ। বেনৰ অসততাত জ্ঞাত হৈও তেওঁক ৰজা হিচাপে নিৰ্বাচন কৰিছিল। যদি অধাৰ্মিক বেনে আমাৰ সৎ উপদেশ গ্ৰহণ কৰে সেয়া ভাল। অন্যথা লোকসকলৰ ধিক্কাৰত অৰ্ধদগ্ধ বেনক
আমাৰ চিয় তেজেৰে দগ্ধ কৰিম। তেতিয়াহে বেনে কৰা পাপৰ পৰা আমাৰ ৰেহাই হ'ব পাৰে। এইদৰে মন স্থিৰ কৰি মুনিসকলে নিজৰ ক্ৰোধ সম্বৰণ কৰিলে। তেওঁলোকে বেনৰ কাষত উপনীত হৈ ক'লে, হে নৃপশ্ৰেষ্ঠ, আমাৰ হিত উপদেশ শ্ৰৱণ কৰা। ইয়াৰ দ্বাৰা তোমাৰ আয়ুস, বল, ঐশ্বৰ্য আৰু যশ বৃদ্ধি পাব। কায়মনোবাক্যেৰে সম্পাদিত ধৰ্ম কৰ্মৰ আচৰণৰ ফলত মনুষ্যৰ স্বৰ্গ লাভ হয়। নিষ্কাম কৰ্মেৰে ভগৱানৰ সাধৰ্ম বা মোক্ষ লাভ হৈ থাকে। হে বীৰ, তোমাৰ শ্ৰেষ্ঠ আচৰণীয় ধৰ্ম হ'ল প্ৰজাপালন। সেয়া তুমি নষ্ট নকৰিবা, কাৰণ এই ধৰ্মৰ পৰা বিচ্যুত হ'লে ৰজাই তেওঁৰ ঐশ্বৰ্যৰ পৰা ভ্ৰষ্ট হয়। হে ৰাজন, যি নৃপতিৰ শাসনত প্ৰজাসকল দুষ্ট, অমাত্য আৰু দস্যুসকলৰ হাতৰ পৰা ৰক্ষিত হয়, তেওঁ ইহলোক আৰু পৰলোকত সুখ লাভ কৰিব পাৰে। মহাৰাজ, যি ৰজাৰ ৰাজ্যত আৰু পুৰৰ মধ্যত প্ৰজাসকলে নিজ নিজ আচৰণীয় ধৰ্মেৰে ভগৱানক অৰ্চনা কৰে, সেই ৰজাৰ প্ৰতি স্বয়ং ভগৱানেও পৰিতুষ্ট হয়। ব্ৰহ্মাদিসকলৰ ঈশ্বৰ ভগৱান নাৰায়ণ পৰিতুষ্ট হ'লে সকলো বস্তু প্ৰাপ্য হয়। লোকপাল আদিৰ সংগত সমস্ত লোকে তেওঁৰ নিমিত্তে পৰম আদৰত পূজাৰ উপচাৰ আহৰণ কৰে। হে ৰাজন, তেওঁ চতুৰ্দশ ভুৱনাত্মক লোকৰ দেৱগণ আৰু যজ্ঞসমূহৰ অধিষ্ঠাতা। তেওঁৱেই দেৱাত্মক, যজ্ঞ দ্ৰব্যাত্মক আৰু তপস্যাত্মক। সেই ভগৱান বিষ্ণুক যিসকলে নিজ নিজ ধৰ্ম অনুসাৰে নানাবিধ যজ্ঞ উপচাৰ সহকাৰে আৰাধনা কৰে, প্ৰজাসকলক সেই কৰ্মত প্ৰবৃত্ত কৰা তোমাৰ কৰ্তব্য। ইয়াৰ বাবে তোমাৰ কল্যাণ সাধন হ'ব। ব্ৰাহ্মণসকল তোমাৰ ৰাজ্যত অধিষ্ঠিত হৈ নানাবিধ যজ্ঞ হোম সহযোগত হৰিৰ অংশৰূপ দেৱতাসকলক অৰ্চনা কৰে। তেওঁলোক তুষ্ট হ'লে বাঞ্ছিত ফল লাভ সম্ভৱ হ'ব। সেইকাৰণেই তুমি ব্ৰাহ্মণসকলক কেতিয়াও অৱজ্ঞা নকৰিবা। বেনে তাচ্ছিল্যেৰে ক'লে, হে, তোমালোক মহামূৰ্খ, আমাৰ ভজন ত্যাগ কৰি তোমালোকে নাৰায়ণক আৰাধনা কৰিব যোৱা। কুলতা নাৰীৰ দৰে তোমালোকে জীৱিকাপ্ৰদ পতি আমাক পৰিত্যাগ কৰিব ওলাইছা। জৰাতুল্য কম্পিত পতি শ্ৰীবিষ্ণুৰ আৰাধনাত উৎফুল্লিত হৈ উঠিছা। নৃপৰূপ ঈশ্বৰক যিসকলে অৱজ্ঞা কৰে, তেওঁলোক ইহলোক বা পৰলোকত ক'তো সুখী নহয়। পতিৰ প্ৰতি প্ৰেমহীনা কুলতা ৰমণীসকলৰ উপপতিতেই অনুৰাগী হোৱাৰ দৰে তেওঁলোকে যাৰ প্ৰতি ইমান ভক্তি কৰা, তেওঁ কোন সেই যজ্ঞ পুৰুষ? ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ইন্দ্ৰ, বায়ু, যম, সূৰ্য, কুবেৰ, চন্দ্ৰ, পৃথিৱী, অগ্নি, বৰুণ আৰু অন্যান্য দেৱাদিগণ সকলোৱে এই ৰাজদেহত বৰ্তমান। গতিকে ৰাজা সৰ্বদেৱময়। আমাক বাদ দি অগ্ৰভোগ পুৰুষ কোন থাকিব পাৰে? হে ব্ৰাহ্মণসকল, মাৎসৰ্য ত্যাগ কৰি নিজ নিজ কৰ্মেৰে আমাক অৰ্চনা কৰা। আমাৰ উদ্দেশ্যে পূজাৰ উপকৰণ প্ৰদান কৰিলে তোমালোকৰ অভীষ্ট সিদ্ধি হ'ব। মৈত্ৰেয়ে ক'লে, এইদৰে ভ্ৰষ্টবুদ্ধি ধৰ্মচ্যুত পাপাচাৰী বেনে বাৰে বাৰে ঋষিসকলক অৱজ্ঞা কৰিব ধৰিলে। তেওঁলোকৰ সৎ উপদেশত কৰ্ণপাত নকৰি উপৰ্যুপৰি তেওঁলোকক প্ৰত্যাখ্যান কৰিলে। ইয়াৰ বাবে মুনিসকল অতীৱ ক্ৰুদ্ধ হৈ উঠিল। তেওঁলোকে ক'ব ধৰিলে, এই বেন পাপাত্মা, অতি দুৰাচাৰী। অতি শীঘ্ৰে এওঁক বিনাশ কৰা প্ৰয়োজন, কাৰণ এই দুৰাত্মা জীৱিত থাকিলে এওঁৰ পাপৰ অগ্নিত সমগ্ৰ জগত ধ্বংস হ'ব। এইজন বেনে যজ্ঞেশ্বৰ হৰিক নিন্দা কৰাত প্ৰবৃত্ত। যি হৰিৰ কৃপাত সকলো ঐশ্বৰ্য লাভ সম্ভৱ, একমাত্ৰ অশুভ বুদ্ধিৰ বেনক বাদ দি অন্য কোনোৱে তেওঁক অৱজ্ঞা কৰিব নোৱাৰে। এই পাপাচাৰী ৰাজআসনত আৰোহণৰ যোগ্য নহয়। ইমান সময়ে মুনিসকলে ক্ৰোধ সম্বৰণ কৰি আছিল।
এইবাৰ তেওঁলোকে ক্ৰোধত প্ৰজ্বলিত হৈ ভয়ংকৰ হুংকাৰ দি বেনক বধ কৰিলে। এই দুৰাচাৰী বেন ভগৱান অচ্যুতৰ নিন্দা কৰাৰ কাৰণে হত হৈছিল। তাৰ পিছত ঋষিসকলে নিজ নিজ আশ্ৰমৰ উদ্দেশ্যে গমন কৰিলে। পুত্ৰ শোকগ্ৰস্তা জননী সুনিঠাই যোগবিদ্যাৰে নিহত পুত্ৰৰ মৃতদেহ ৰক্ষা কৰি ৰ'ল। এই সময়ত এই মুনিসকলে সৰস্বতী নদীত অৱগাহন কৰি যথা নিয়মত অগ্নিহোম আদি কৰিলে। ইয়াৰ পিছত তেওঁলোকে নদীৰ তীৰত সমবেত হৈ ভাগৱত কথাৰ আদান প্ৰদানত প্ৰবৃত্ত হৈছিল। হঠাৎ তেওঁলোকে দেখা পালে চতুৰ্দিশে কিছু অমংগলজনক উৎপাতে দেখা দিছে। তেওঁলোকে কোৱাকৈ কৰিব ধৰিলে, ৰজাহীন ৰাজ্য কোনোবা দস্যুৰ হাতত নিপীড়িত হ'ল নেকি? এনে সময়ত তেওঁলোকে দেখিলে সকলো দিশৰ পৰা ধাৱমান ধন লুণ্ঠনকাৰী দস্যুসকলৰ পদক্ষেপত চৌপাশ সমাচ্ছন্ন। ৰজাহীন ৰাজ্যত নিৰ্ভয়ে দস্যুসকলে গৃহস্থসকলৰ ধন লুণ্ঠনত ব্যস্ত। এজনে অন্যজনৰ প্ৰতি হিংসাত ৰত। জনপদ দুৰ্বল আৰু দস্যুৰ আক্ৰমণত ত্ৰস্ত হোৱা দেখিও ঋষিসকলে একোৱে নকৰিলে। যদিও তেওঁলোক এই প্ৰকাৰৰ অৰাজক অৱস্থাত প্ৰতিবিধানত সক্ষম, তথাপি এই ক্ষণত হিংসাৰ আশ্ৰয় লোৱা অনুচিত বিবেচনা কৰিলে। তাৰ পিছত তেওঁলোকে মনে মনে ভাবিলে যে সমদৰ্শী শান্ত ব্ৰাহ্মণসকলে যদি বিপন্ন ব্যক্তিসকলৰ ৰক্ষাৰ্থে সচেষ্ট নহয়, তেতিয়াহ'লে সমূহৰ বিপদ ছিদ্ৰ পাত্ৰৰ পৰা যিমান দুগ্ধ ওলাই যায়, তেনেকৈ ধীৰে ধীৰে ব্ৰাহ্মণসকলৰ পবিত্ৰ তপোবনৰো বিনষ্ট হ'ব পাৰে। তেওঁলোকে এয়াও ভাবিলে যে ৰাজৰ্ষি অংগৰ বংশ একেবাৰে বিলুপ্ত হোৱা সঠিক নহয়। বহুত বীৰ আৰু ভাগৱত ভক্ত ব্যক্তি এই বংশত জন্মিছে। এইদৰে বিবেচনা কৰি তেওঁলোকে মৃত বেনৰ উৰু সবলত মন্থন কৰিব ধৰিলে। এই ঠাইৰ পৰা এক ঘোৰ কৃষ্ণবৰ্ণ খৰ্বকায় পুৰুষ উত্থিত হ'ল। তেওঁৰ অংগ আদি অতি হ্ৰস্ব আৰু বাহুদ্বয় ক্ষুদ্ৰ। তেওঁৰ কপালৰ দুই প্ৰান্তভাগ বৃহৎ, নাকৰ আগটো নিম্ন, ৰক্তবৰ্ণ চকু আৰু তাম্ৰবৰ্ণ কেশ। তেওঁ অতি দীনভাৱত নত হৈ ঋষিসকলক প্ৰশ্ন কৰিলে, মোৰ কৰণীয় কি? মুনিসকলে তেওঁক ক'লে, নিশিৰ্দ অৰ্থাৎ বহা, এতিয়াই কম। হে বিদুৰ, মুনিসকলে নিশিত বুলি কোৱা কাৰণে সেই অদ্ভুত ব্যক্তিৰ নাম হ'ল নিষাদ। তেওঁৰ যি বংশ হ'ল, সেই বংশৰ নাম হ'ল নৈষাদ। এই পুৰুষ জন্মিয়েই বেনৰ অতি উগ্ৰ পাপসমূহ নিজ দেহত ধাৰণ কৰিলে। তেওঁৰ বংশধৰসকল নিষাদ জাতি হৈ গিৰি আৰু কাননত অৰ্থাৎ বনে জংগলে বসবাস কৰিব ধৰিলে। গুৰু দেবদামোদৰৰ ধৰ্মত বেনৰ দৰে দুষ্ট অমানৱীয় অধাৰ্মিকক সংস্কাৰ কৰাৰ নিমিত্তে অনেক বাণী আছে, যিবোৰ শাস্ত্ৰসন্মত। কিন্তু বংশগতভাৱে তেজত প্ৰবাহিত অপসংস্কৃতিৰ পৰা পৰিত্ৰাণ পাবলৈ কঠোৰ সাধনা লাগিব। যেনেকৈ দস্যু ৰত্নাকৰে সাধনাৰ বলত বাল্মীকি ঋষিলৈ পৰ্যবসিত হয়। তথাপি ক'ব লাগিব, গুৰুত আশ্ৰয় ল'লে, বিষ্ণু ভক্ত হ'লে, ভগৱান কৃষ্ণৰ অভয় চৰণত শৰণ ল'লে মনৰ মলিনতা নাশ হয়। খাদ্যাভ্যাস আৰু ঈশ্বৰ চিন্তাই জন্মস্বত্বে লাভ কৰা বা বংশগত দুষ্কৃতি বিনাশ হয়। যেনেকৈ হিৰণ্যকশিপুই জেদ ভাৱত হৰিৰ নাম স্মৰণ কৰাত আৰু সেইদিনাই গৰ্ভত স্থিতি লোৱা সন্তান প্ৰহ্লাদ হৰিপৰায়ণ হৈছিল। গুৰু দেবদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 69 ইমানতে সমাপন কৰি জয় গুৰু দেবদামোদৰ ধ্বনিৰে সকলোকে নমস্কাৰ কৰিলোঁ। অনন্ত কুমাৰ শৰ্মা।